হেৰা শুনাচোন কি হল কওকচোন আজি আমাৰ ঘৰলৈ ছোৱালী চাবলৈ ল'ৰা আহিব নহয় গধূলি মই থাকিব নোৱাৰিম নহয় কিয় মই নামঘৰত যাব লাগিব কেতিয়াবা আহি পাওঁ ঠিক আছে দিয়া আপুনিয়ে চাই ল'ব দিয়ক ঠিক আছে দাদা আছেনে আপুনি আহিলে আপোনালোকে আহক ডাঙৰ ছোৱালী ভালনে আপোনাৰ ভাল দিয়ক খাম দিয়ক গৈছো এজনী মোৰ 2 নম্বৰ ছোৱালী চাহ খাব সৰু পানী লে আনিছো এজনী মোৰ সৰু ছোৱালী মোৰ এতিয়া 3জনী ছোৱালী চালে আপোনালোকে এতিয়া কোনজনী বা আপোনালোকৰ পছন্দ হ'ল বৰুৱা এতিয়া তুমি কৈ দিয়া কোনজনী পছন্দ হৈছে পছন্দ মানে মোৰতো সৰুজনীয়ে পছন্দ হৈছে ঠিক আছে বাৰু দুজনীতো মোৰ সিমান সুবিধা লগা নাই ঘটনা আছে কি হলে আৰু সৰুজনীতে মই আৰু মঞ্জুৰ হৈছো আৰু ঠিক আছে দিয়ক তেতিয়াহ'লে আমাৰতো সৰুজনীয়ে পছন্দ হৈ গ'ল এতিয়া সৰুজনীৰ কাৰণে আপুনি আৰু কি কৰিব বিচাৰে আপোনাৰ মতে মত আৰু এতিয়া ডাঙৰ দুজনীক বিয়া নিদিয়াকৈ মই সৰুজনীক কেনেকৈ বিয়া দিম তেতিয়াহ'লে আপোনালোকে 3জনীকে লৈ যাওক এজনীৰ লগত 2জনীক অফাৰ পেক দিছো গতিকে 3জনীকে বিয়া পাতি লৈ যাওক মোৰ কোনো আপত্তি নাই তিনিজনী বিয়া কৰিব লাগিব 3জনী দিলে আপোনাৰ কি অসুবিধা আছে একজনী নাৰ্ছিং হোমত কাম কৰে এজনীৰ পাণ দোকান আছে একজনীৰ বিউটি পাৰ্লাৰ আছে আপোনাৰ টেনচনে নাই বিন্দাছ চলি থাকিব পাৰিব আপোনাৰ কিবা যদি অসুবিধা হয় তেতিয়া বেলেগ কথা সেইটোতো আপোনাৰ কোনো অসুবিধা নাই তাৰ মাজতে যদি কিবা প্ৰয়োজন আছে এজনী মই আনিম দিয়ক আমাৰতো ছোৱালী চোৱা হৈয়ে গ'ল এতিয়া ছোৱালীটো ঠিক কৰিলো আমি এটা দিন বাৰ চাই কিনে আমি বিয়াখন পাতিলে হ'ল আৰু এতিয়া আমি আহো আৰু বেয়া চা নাপাব ঠিক আছে আহো দিয়ক বাই